নমস্কাৰ বন্ধু বান্ধৱীসকল চাই আছে উৎপল আছাম ব্লগ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। The investigating officer of the case prayed for police custody for 14 days for further investigation. এনেকৈ হেফাজতলি উত্তৰ দিলে অলপ কনফিউজন হ'ব। With your due permission, may I start from the beginning, please? মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। মোৰ নামটো শুনিছে নিশ্চয়। ডাইৰেক্ট ডিছকাশ্যন ষ্টাৰ্ট। আপোনালোকে হয়তো গম পাইছে আকৌ আমাৰ নিউ ফিল্ম আহি আছে নৱেম্বৰৰ 15 তাৰিখে এনেকৈ দিব, 15-16 তেনেকুৱাকৈ দিব ৰুদ্ৰ, য'ত ৰবি শৰ্মা আছে আৰু আমাৰ সাৰ্থক জুবিন গাৰ্গ, লোহিত কণ্ঠ আৰু লগতে ডক্টৰেট উপাধি পোৱা আৰু আমাৰ সাৰ্থক জুবিনদাও থাকিব। বহুত ধুনীয়া ধুনীয়া ফিল্মখন বিশেষকৈ কিহৰ ওপৰত নিৰ্মাণ কৰিছে আপোনালোকে হয়তো গম পাইছেই। ট্ৰেইলাৰটো ট্ৰেইলাৰটো ইমান ধুনীয়াকৈ বনাইছে, কিন্তু ফিল্মখন ভাল হ'ব বুলি ভাবিছোঁ, কাৰণ আমাৰ ডাঙৰ ডাঙৰ এক্টৰ্ছ আছে আৰু জুবিনদাও আছে, লগতে আৰু ধুনীয়া ধুনীয়া এক্টৰ সকলো আছে আৰু ভাল কৰিব বুলি ভাবিছোঁ। ফিল্মখন সকলোৱে যাতে চাবলৈ যায় তাৰে অনুৰোধ কৰিছোঁ, আপোনালোকক চাই থাকক। ষ্টাৰ্ট কৰোঁ, তোমাৰো সময় বেছি নলওঁ। কি কৰিবি বন্ধু, এয়া সময়ৰ খেল, গেম অফ টাইম। আপোনালোকৰ এটা সুন্দৰ পৰিৱেশ দেখুৱাই দিছোঁ। এইফালে মোৰ পিছফালে দেখিছে ধাননিৰ পৰিৱেশ, আৰু এই ধাননিৰ পৰিৱেশৰ পৰা আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কেনেকুৱা পাইছে, যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো চেনেলত আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দিম। আৰু আপোনালোকে জাষ্ট ফিল্মৰ গৃহলৈ যাওক, চাবলৈ যাওক। ফিল্মবোৰ পূৰা অসমীয়া ফিল্মবোৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত যাব লাগে, যাতে ভাল ভাল বঁটা পাবলৈ সক্ষম হ'লে। আৰু বহুত ধুনীয়া ধুনীয়া হৈ আছে, কিন্তু চাউথ ইণ্ডিয়ান বলিউডৰ লগত অলপ টক্কৰ কৰিব পাৰিছে, মানে অলপকৈ পাৰিছে আৰু ভগৱানৰ কৃপাত ভগৱানক এয়াই আশীৰ্বাদ কৰিছোঁ যে আমাৰ অসমীয়া ফিল্মবোৰ পূৰা গ্ৰ'থ হ'ব লাগে, যাতে ভাল কওক। পৰিচালক প্ৰযোজ্য সকলোৱে যাতে এক্ট্ৰেছে সকলোৱে যাতে ভাল কৰে, আৰু তাৰে মই অনুৰোধ তেখেতসকললৈ। গাইজ ট্ৰেইলাৰটো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' দিম। আৰু আকৌ নিউ ফিল্ম আহি আছে, বহুত আহি আছে ফিল্মৰ, আপোনালোকক সকলো তথ্য দিবলৈ চেষ্টা কৰিম। বাই বাই আজিৰ কাৰণে।